নমস্কাৰ কলিয়াবৰ নিউজলৈ মই স্বপ্নমী ইয়াছমিনে আপোনালোকক স্বাগতম জনাইছোঁ। ৰঙালী বিহুক আদৰণি জনাবলৈ সাজু সমগ্ৰ কলিয়াবৰ ৰাইজ। ঢোল পেঁপা গগনাৰ পাত পথাৰত বিৰাজমান সুগন্ধি বতাহ আৰু সকলোৰে মুখত হাঁহিৰ ৰেঙনি। হয়, আহি গৈছে অসমৰ প্ৰাণৰ উৎসৱ বিহু। হেঁপাহৰ ৰঙালীলৈ মাজত মাথো কেইটামানহে দিন। এই সময়ছোৱাত কণ কণ শিশুৰ পৰা গাঁৱৰ মহিলা সকলোলৈকে বিহুৰ আখৰাত ব্যস্ত। কলিয়াবৰতো দেখা পোৱা গৈছে মহিলাসকলৰ জেং বিহুৰ আখৰাৰ ব্যস্ততা। বজাৰতো বিহুৰ ৰঙতেই ৰঙীন নতুন জাপি, গামোচা আৰু বিহুৰ বাদ্যযন্ত্ৰ বিক্ৰীৰ ধুমধাম। ঘৰে ঘৰে চলিছে লাৰু পিঠাৰ সুগন্ধৰে ভৰা প্ৰস্তুতি। বিহু মানেই এক মিলনৰ উৎসৱ। বিহুক আদৰণি জনাবলৈ সুৰ, নৃত্য আৰু আনন্দৰে ভৰা এই উৎসৱত মিলিবলৈ সাজু সমগ্ৰ কলিয়াবৰ ৰাইজ। আমাৰ ফালৰ পৰাও কলিয়াবৰবাসীলৈ নৱবৰ্ষৰ শুভেচ্ছা আৰু কলিয়াবৰ নিউজ চেনেলটো লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।